হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিটো আপোনালোকে ভাল পাব। এইটো অলপ টেক ৰিলেটেড হয়, যিটো মই আপোনালোকক ক'বলৈ গৈছোঁ। কেইটামান মই আপোনালোকক 4টা এপছৰ বিষয়ে ক'বলৈ গৈছোঁ, যিকেইটা ভাল হয়, আপোনালোকে আপোনাৰ মোবাইলত ইউজ কৰিব পাৰিব। এইটো খুব সুন্দৰ এপছ। মই নিজেও এইকেইটা এপছে মই ডাউনলোড কৰিলোঁ আৰু এতিয়াও মই ইউজ কৰি আছোঁ এইকেইটা এপছে। আপোনালোকক মই মোৰ মোবাইলত কেনেকৈ ডাউনলোড কৰিব লাগে, কি কৰিব লাগে, মই আপোনালোকক দেখাই আছোঁ কেনেধৰণৰ এপছ হয়। তো আপোনালোকে প্ৰথমতে আপোনালোকে যাব লাগে 1 নম্বৰ এপছৰ কাষলৈ। মোৰ মোবাইলত দেখাই দিছোঁ। আপোনাৰ প্লে' ষ্ট'ৰ অন কৰক। প্লে' ষ্ট'ৰ আপোনাৰ মোবাইলটো প্লে' ষ্ট'ৰ অন কৰি ডাউনলোড কৰি ল'ব। প্ৰথম এপছটোৰ নাম হৈছে ৰিচাইকল মাষ্টাৰ। আপোনাৰ ৰিচাইকল মাষ্টাৰটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব লাগে। ৰিচাইকল, ইয়াতে চাওক ৰিচাইকল বিন বুলি আহিছে। এইটো ৰিচাইকল বিন হয়। সেইটো আপোনালোকে ডাটাটো অফ আছিলে, এইটো আপোনালোকে অন কৰি ল'ব লাগে। তো আপোনালোকে অন কৰি ৰিচাইকল বিন চাওক ইয়াত আছে ৰিচাইকল মাষ্টাৰ, ৰিচাইকল বিন। এইটো আপোনালোকে ডাউনলোড কৰিব লাগে। মোৰ ইয়াত ডাউনলোড কৰি থোৱা আছে, এনেদৰে দেখাইছে। তো এইটো অ'পেন কৰাৰ পাছত কি হ'ব, কি এইটো যদি আপোনালোকে ডাউনলোড কৰে, তো মোৰ ইয়াত ইয়াত আপডেট দেখাইছে। অ'পেন কৰা কোনো হেৰি নাই। তো আপোনালোকে ডাউনলোড কৰি পিনে এইটো অ'পেন কৰি ল'ব। তো হ'ব কি, ৰিচাইকল মাষ্টাৰটো আপোনালোকে যদি আপোনাৰ মোবাইলত কেতিয়াবা ধৰি লওক ভিডিঅ' বা ফটো, যিকোনো বস্তু কেতিয়াবা পটককৈ ডিলিট হৈ যায় বা কিবা হৈ যায়, তো আপোনালোকে যিমান ভিডিঅ' ডিলিট হ'লেও বা ডিলিট কৰিলেও এইটো আৰু ৰিচাইকল মাষ্টাৰ ইয়াত আপোনালোকে সোমাই থাকিব, যিটো আপোনালোকে আকৌ পুনৰ ৰিকভাৰ কৰিব পাৰিব। সেইটো আপোনালোকে কেতিয়াবা ভুলতেও যদি হৈ যায়, তেতিয়া আপুনি পুনৰ ৰিকভাৰ কৰিব পাৰিব, কিন্তু পাছত আকৌ ৰিমুভো কৰি দিব পাৰিব যদি আপোনাক দৰকাৰ নাই সেইটো বস্তু। কিন্তু আপোনাৰ সেই ৰিচাইকল মাষ্টাৰত সোমাই থাকিব। তো মই আপোনাক দেখাই দিছোঁ এটা বস্তু হেৰি কৰি পিনে। তো মোৰ ইয়াত কেইটামান আছেই। তো ইয়াত চাওক ৰিচাইকল মাষ্টাৰ, এইটো ৰিচাইকল মাষ্টাৰটো এইটো অ'পেন কৰি দেখাই দিছোঁ। এইটো অ'পেন কৰি দেখাই দিয়াৰ পাছত ৰিচাইকল মাষ্টাৰ ইয়াত চাওক মোক কেইটামান ডিলিট কৰা ফটো ইয়াত আছে। তো এই ফটো কপি যদি মই ডিলিট কৰিবলৈ যাওঁ, ডিলিট কৰিব লাগিব কি, এইটো এটা ভিডিঅ' হৈ আছে। তো এইটো ৰিমুভ কৰি দিব লাগিব। আৰু যদি মই আকৌ গেলেৰীলৈ লৈ আনো, তেনেহ'লে এই ৰিকভাৰ কৰিব লাগিব। তো মোৰ এতিয়া দৰকাৰ নাই, এইটো মই সেইকাৰণে ৰিমুভ কৰিছোঁ। ৰিমুভ হৈ গ'ল। তো এতিয়া আমি যাওঁ 2 নম্বৰ এপটোৰ কাষলৈ যাম। এটা অ'পেন হৈ গৈছে। 2 নম্বৰ এপটোৰ কাষলৈ যাম। 2 নম্বৰ এপটোৰ নাম হৈছে এতিয়া চাট লকাৰ। তো চাট লকাৰটো হয় কি, আপোনালোকে হোৱাটছআপত যিটো কেতিয়াবা কিছুমান চাট কিছুমানৰ ধৰি লওক আপোনাৰ ঘৰৰ কোনোবাই হোৱাটছআপ অন কৰে, তো কাৰোবাৰ লগত থকা চাটখিনি আপুনি হয়তো মেছেজখিনি আপুনি দেখুৱাব নিবিচাৰে। তো সেই মেছেজখিনি আপুনি ইয়াত মানে লক কৰি থ'ব পাৰিব, কোনো চাব নোৱাৰিব। অনলি সেই মানুহজনৰ চাটটো কোনো চাব নোৱাৰিব, বাকীখিনি অ'পেন হৈ থাকিলে সেইখিনি চাব পাৰিব তেওঁলোকে সেইখিনি। কিন্তু আপুনি যিটো লক কৰি থৈছে আপুনি সেই মেছেজখিনি কোনো চাব নোৱাৰিব। তো মই আপোনালোকক দেখাই দিছোঁ ইয়াত কেনেদৰে কি কৰিব লাগে, ডাউনলোড কৰি দেখাই দিছোঁ। এইটো চাওক চাট লকাৰ মোৰ ইয়াত আহি গ'ল। তো চাট লকাৰটো আপোনালোকে ডাউনলোড কৰিব লাগে। তো মোৰ ইয়াত ইনষ্টল কৰি থোৱা আছে। আপোনালোকে চাট লকাৰটো ডাউনলোড কৰি অ'পেন কৰিব লাগে। অ'পেন কৰাৰ পাছত সেইটো আপোনালোক পাৰ্মিশ্যন মাৰিব পাৰে। তো আপোনালোকে এল' কৰি দিব। মোৰ ইয়াত এল' কৰি থোৱা আছে। লেংগুৱেজটো আপোনাৰ ছেটিং কৰি ল'ব, ইংলিছ, অ'কে। তো ইয়াত আপোনালোকে আপুনি যিটো পাছৱৰ্ড দিব বিচাৰে সেই পাছৱৰ্ডটো দিব। ইয়াত কনফাৰ্ম পাছৱৰ্ড দিব। ইয়াত পাছৱৰ্ড হিণ্টটো আপোনালোকে যিটো তাৰ এনেকৈ যদি কেতিয়াবা ভুল হৈ যায়, খুলিবলৈ সেইটো হিণ্টটো আপোনালোকে দি দিব। তো ইয়াত দিয়াৰ পাছত মই দেখাই দিছোঁ এটা। তো ইয়াত আপোনালোকে ৰেডি ল'ব পাৰে। মোৰ হৈ গ'ল ৰেডি। ৰেডি হোৱাৰ পাছত অ'কে কৰি দিলোঁ। তো এতিয়া যিজনৰ চাৰ্টটো লক কৰিব লাগে সেইজনৰ চাৰ্টটো লক কৰিব পাৰিম। তো ইয়াতে চাওক ইয়াত লিখা আছে লক হোৱাটছআপ চাৰ্ট বুলি। এইটো অপশ্যন আপোনালোকে ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ পাছত প্ৰটেকশ্যন পাৰ্মিশ্যন দি দিওঁ। তো পাৰ্মিশ্যন দি দিছোঁ। তো ইয়াৰ পিছত আপোনালোকে যিজন হোৱাটছআপ লক কৰিব লাগে সেইজনৰ
আপোনালোকে হোৱাটছআপটো লক কৰিব পাৰে। নিশ্চয় মোৰ এই নম্বৰটো মই এই নম্বৰটো মই ইয়াত মই লক কৰি দিব বিচাৰিছোঁ। তো ইয়াত মই লক কৰি দিলোঁ। এইটো পাছত যদি মই খোলোঁ হোৱাটছআপত, তেতিয়া আপোনালোকে এইটো হোৱাটছআপ লক দেখাই দিব। তো এতিয়া 2 নম্বৰটো অপশ্যনটো এতিয়া কৈছোঁ 3 নম্বৰ যিটো এপছৰ বিষয়ে সেইটো বিষয়ে ক'বলৈ কৈছোঁ। এইটোৰ নাম হৈছে গেলাৰী লক। তো এতিয়া আপুনি প্লে' ষ্টৰত সেইটো অ'পেন কৰিব লাগে। গেলাৰী লক। তো এইটো মোৰ এটা ডাউনলোড কৰি থোৱা আছে। এইটো চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত এইটো অ'পেন কৰিব লাগে আপোনালোকে। ইয়াত যিখিনি ফটো আপোনালোকে মোবাইলত যি ফটো যদি গেলেৰীত আছে, কোনোবাই বেলেগে দেখি পোৱা সেইখিনি যদি আপুনি লুকুৱাই থ'ব বিচাৰিছে, তেনেহ'লে ইয়াত আপুনি লুকুৱাই থৈ দিব পাৰে। এই ফটোখিনি যিখিনি ফটোখিনি আছে, গোটেইখিনি আপুনি ইয়াত লুকুৱাই থৈ দিব পাৰে। মই এইটো বেছিকৈ নেদেখাইছোঁ, আপুনি নিশ্চয় নিজে পাৰিব, আপোনালোকে নিজে নিজে কৰি ল'ব। তো 4 নম্বৰ এপছটোৰ বিষয়ে এতিয়া আপোনালোকক দেখাম কেনেদৰে কি কৰিব লাগে। তো ইয়াত যিটো দেখাম এইটো হৈছে গুগল আৰ্থ। গুগল আৰ্থ। তো ইয়াত মই ডাউনলোড কৰি থৈ দিয়া আছে। ইয়াত মই চাৰ্চ কৰি দেখাই দিছোঁ কি কৰিব লাগে। চাওক, এইটো গুগল আৰ্থটো আপোনালোকে ডাউনলোড কৰাৰ পিছত গুগল আৰ্থ মানে কি মেপ হয়। আপোনালোকে যিকোনো বস্তু ভালদৰে চাব পাৰিব, কি কয় কেনেদৰে হেৰি কৰে, মানে কি মেপখন চাব পাৰিব, গোটেই পৃথিৱীখন কেনেদৰে কি কৰে, কেনেকুৱা হয়, ভালদৰে চাব পাৰিব। যিকোনো জেগা আপোনালোকে চাৰ্চ কৰিব পাৰে। এখন মই আপোনালোকক খুলি দেখাই দিছোঁ গুগল আৰ্থখন কেনেকুৱা হয়। যেনেকৈ ভালদৰে জুম কৰি বা 3D 2D ভালদৰে আপোনালোকে চাব পাৰিব। তো এখন চাওক, মোৰ ইয়াত আছে ডাউনলোড কৰি থৈ দিয়া আছে। বন্ধ হৈ গৈছিলে, কিবা এটা প্ৰব্লেম দেখাইছে মোবাইলটো। তো আপোনালোকে এনেদৰে ডাউনলোড কৰি পিনে আপোনালোকে গুগল আৰ্থখন ভালদৰে চাব পাৰিব। এয়া চাওক, পূৰা জুমো হ'ব। যিকোনো এটা জেগা যদি আপুনি চাম বুলি কয়, এটা জেগা চাম বুলি কয়, তেন্তে এনেদৰে জুম কৰি পিনে চাব পাৰিব। 3D চাব পাৰিব, 2D চাব পাৰিব, ভালদৰে চাব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।